নমস্কাৰ, মই পবিত্ৰ মেছ। এটা ফেচবুক পোষ্ট পঢ়িব লৈছোঁ। এটা আৱেগ ভৰা ফেচবুক পোষ্ট। তেওঁ হেছটেগ দি লিখিছে। লিখি থাকোঁতে চকুলো বৈ আহিছে আজি মোৰ। কোনখিনিৰ পৰা আৰম্ভ কৰিম, কেনেকৈ প্ৰকাশ কৰিম, কি শব্দৰে প্ৰকাশ কৰিলে মোৰ বুকুত যাচি দিয়া আপোনালোকৰ মৰমবোৰৰ লগত ন্যায় কৰা হ'ব। না, মই অপাৰ, মই ভাষাহীন, মই শব্দৰ কঙাল। এই মৰমবোৰ বাক্যৰে প্ৰকাশ কৰিব পৰাকৈ মই উপায়হীন। যোৱাকালি অনুষ্ঠিত হোৱা ৱেৰিয়াৰ্ছৰ নগাঁৱৰ অধিৱেশনত এই অভাজনলৈ আপোনালোকে উজনিৰ পৰা নামনিলৈ প্ৰতি জিলাই জিলাই যি মৰম উপহাৰ স্বৰূপে যাচি মোৰ অন্তৰাত্মা পুলকিত কৰিলে, আপোনালোকে মোৰ এই জীৱনেই ধন্য কৰিলে। তাৰ বাবে মই মোক বধিৰ মন্ত্ৰমুগ্ধ। প্ৰতি জিলাৰ পৰা মোলৈ কঢ়িয়াই লৈ যোৱা মৰমৰ টোপোলা, চৰাইদেউৰ পৰা লাৰু, আচাৰ, জালুকৰ টোপোলা, যোৰহাটৰ শিৱৰপ্ৰস্তৰ মূৰ্তি সম্বৰ্ধনা পত্ৰ, ৱেৰিয়াৰ্ছৰ ব্লাড গ্ৰুপৰ পৰা দিয়া সুবিশাল শৰাই সম্বৰ্ধনা পত্ৰ, শোণিতপুৰৰ পৰা মৰমৰ উপহাৰ, বৰপেটাৰ পৰা সৰ্থেবাৰীৰ পৰা নিয়া পিতলৰ স্মাৰক উপহাৰ আদি কৰি গোলাঘাট, বঙাইগাঁও, গোৱালপাৰা, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ, মাজুলী, লখিমপুৰ, নগাঁও, মৰিগাঁও, মাজুলী, ধেমাজি, নলবাৰী আদি প্ৰতি জিলাৰ পৰা মোলৈ বুলি নিয়া উপহাৰ, সম্বৰ্ধনা পত্ৰ, স্মাৰক, গামোচা, চেলেং, জাপি আদি অনেক উপহাৰ স্বৰূপে মৰমে মোক ঢাকি ধৰিলে আশীষ হৈ। শতাধিক ফুলাম গামোচাৰে আৱৰি ৰখা মোৰ দেহা যেন প্ৰতিজন সতীৰ্থৰ মৰমৰ আলিংগন। ৰণবন, ৰাতুল হাজৰিকা নিজ হাতে অংকন কৰা মোৰ চিত্ৰ, বাস্তৱ শইকীয়াই বিশালভাৱে মোৰ ছবিত কবিতা খোদিত কৰি পঠোৱা স্মাৰক, যোৰহাটৰ উপসভানেত্ৰী মহোদয়াৰ মাতৃয়ে মোলৈ বুলি পঠোৱা উপহাৰ, প্ৰিয়ংকামণি নিজে যাব নোৱাৰিলেও মোলৈ মৰমেৰে পঠোৱা উপহাৰ কিমানকৈ শেষ কৰিম, কেনেকৈ শেষ কৰিম, ব্যক্ত কৰিম। গৈছিলোঁ খালী হাতে, উভতি আহিলোঁ বুকুখন পূৰ্ণ কৰি মৰমবোৰ বুকুত বান্ধি। ঠিক যিদৰে যাওঁতে কেৱল খালী গাড়ীখন লৈ গৈছিলোঁ আৰু ঘূৰি আহোঁতে গাড়ীৰ পাছফাল আসন আপোনালোকৰ উপহাৰৰ মেটমৰা সম্ভাৰ। আৰু ক'ব নোৱাৰোঁ, দুচকু সেমেকি উঠিছে। মোৰ ঘৰখনি পূৰ্ণ কৰি তোলা মৰমৰ উপহাৰবোৰৰ মাজত আপোনালোকৰ প্ৰতিজনৰ বুকবোৰ দেখিছোঁ। মই বহুত আৱেগিক হৈ পৰিছোঁ। মোৰ এই জীৱনটো আপোনালোকৰ সান্নিধ্যই পূৰ্ণ কৰি তুলিলে, মোক দায়বদ্ধ কৰি তুলিলে সমাজৰ বাবে, আপোনালোকৰ বাবে, ৱেৰিয়াৰ্ছৰ বাবে জীৱন দি হ'লেও কাম কৰি যাবলৈ মই প্ৰতিজ্ঞাবদ্ধ। এই মৰমৰ মূল্য বা বিনিময় মই মোৰ বুকুৰ কলিজা ফালি হ'লেও দিব নোৱাৰিম, কিন্তু কৰ্ম কৰি যাম একনিষ্ঠভাৱে আপোনাসৱৰ চৰণত সেৱা জনাবলৈ। ধন্যময়, ধন্যময়, ধন্যময়। আন কাৰোৰে নহয়, আপোনালোকৰ সকলোৰে মৰমৰ উৎপল শিৱমৰ, বিশেষকৈ ৱেৰিয়াৰ্ছৰ জন্মদাতাৰ উৎপল দা। আপুনি যিখিনি কৰিছে ৱেৰিয়াৰ্ছৰ বাবে সেয়াই আপোনাৰ মৰম আৰু আশীষ নিৰ্মালী। আৰু কৰক, সমাজে সদায় সহায় কৰিব। 100 জনৰ ভিতৰত যদি তাৰে 90 জনে আপোনাক সহায় কৰে, আপোনাৰ হৈ মাত মাতে, 10 জনৰ কথাত গুৰুত্ব দিবলগীয়া একো কাৰণ নাই। আগবাঢ়ি যাওক, ভগৱন্তৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিম আগলৈ যাতে খুব সুন্দৰকৈ কামখিনি আগুৱাই নিয়ে, তাকে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।